নমস্কাৰ, মোৰ নতুন অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। তো একদিন অলপ বিজি আছোঁ, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। তো কালি ল'ৰা ৰিজাল্ট দিলে, এইটোলৈ পাইছে সি এবাৰ 4টা বজাত মানে অনলাইনত ৰিজাল্ট আউট হৈছে। তো অকণমান বিজি হৈ আছোঁ আৰু এইভাগৰ এদিনাখনি দিলে, তো এই KG1লৈ পাইছে। তো আজি মানে আকৌ ৰিচিপ্ট কাৰ্ড আনিবলগীয়া হ'ল স্কুলৰ পৰা। দুটা বেলেগ বেলেগ টাইমত দিছে, এই ভাগৰ 11:30 বজাত দিছে আৰু তাৰ ভাগৰ দিলে 2:45 দিছে। গতিকে দুটা বেলেগ বেলেগ টাইমত দিয়াৰ কাৰণে দুবাৰ যাবলগীয়া হৈছে স্কুললৈ। এবাৰ এইক লৈ গ'লোঁ ফাৰ্ষ্টতে, এই ৰিচিপ্ট কাৰ্ড আনিলোঁ, আকৌ তাৰ ভাগৰ আনিবলগীয়া হৈছে। তো সেইটো কাৰণে অকণমান বিজি হৈ আছোঁ। কালিও মানে ৰিজাল্ট দিয়াৰ কাৰণে অলপ টেনশ্যন নিচিনা হৈ থাকিছে গোটেই দিনটো। মানে আবেলি 4টা বজাত ৰিজাল্ট ওলাইছে, ছাৰ্ভাৰ ডাউন কিবা এনেকৈ হৈ পেলাই বহুত টাইম পিছত ৰিজাল্টটো ওলালে আৰু। ক্লাছ 8লৈ পাইছেহি, KG1লৈ পাইছে। এই দুটা একেখন স্কুল যে লখিমপুৰ হাইস্কুল, এতিয়া হায়াৰ ছেকেণ্ডেৰী হ'ল বাৰু এখন। তো সেয়াই আৰু, গতিকে ব্লগ দিব পৰা নাই, আপোনালোকে বেয়া নাপাব। আৰু আজি এতিয়া 5টা বজাত এটা ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ, ভিডিঅ' এটা। গতিকে সকলোৱে চাব, আজি এটা ৰেচিপি আগবঢ়াইছোঁ আপোনালোকলৈ। সকলোৱে চাব, ভাল পালে লাইক কমেণ্ট আৰু কি কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়া ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। ইয়াত 1 কেজিলৈ অলপ কম আছে মাংস। মই অলপ গৰম পানী দি লৈছোঁ আৰু অকণমান নিমখ দি দিম ইয়াত। পিকলছখিনি বনাবৰ কাৰণে লৈছোঁ শুকান জলকীয়া আৰু পাঁচফোৰণ। আৰু এটা কি জানেনে, লকডাউনৰ টাইমত দোকান বজাৰবোৰ যেতিয়া বন্ধ হৈ গৈছিলে ন, আমি এনেকৈ গোটা ব্ৰইলাৰ আনি ঘৰতে কাটি বাছি এনেকৈ তেলত ফ্ৰাই কৰি পেলাই বটলত ভৰাই আচাৰ কৰি খাইছিলোঁ। তেতিয়াতো দোকান বজাৰবোৰ চব বন্ধ হৈ গৈছে, মাছ মাংস নাইকিয়া হৈছিলে আৰু মাছ মাংসটো খাব লাগিবই। মাছটো বাৰু পাবলৈ টান হৈছিলে, কিন্তু ব্ৰইলাৰটো গোটাকৈ য'ত বিক্ৰী কৰিছিলে। তেতিয়া মানে আনি গোটাকৈ এনেকৈ কৰি পেলাই খাইছিলোঁ। ঠাণ্ডা হৈ গ'ল, মই তাই ভৰাই দিম। প্ৰথমতে অলপ অলপকৈ ভৰাই ল'ম। অলপ পিছত ভিনেগাৰ অলপ ঢালি দিম। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। আপোনালোকে এনেকৈ বনাই খাই চাবচোন।